হেল্ল' গাইজ, এতিয়া এইফালে যাওঁ ফুৰিবলৈ কাৰণে। বৰষুণ দি ৰাস্তা চেছ। গাইজ আসসালামু আলাইকুম, নাচিজ ব্লগছৰ আনিদি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মাহীয়েক ভাগিনীয়ে মিলি আমি গৈ আছোঁ ফুৰিবলৈ। বৰষুণ দি দিলে ঘৰৰ পৰা ওলাই আহোঁতে এতিয়া বৰষুণতে গৈ আছোঁ আৰু কোনো নাই চুহা আহিব বাৰু লেবৰ পৰা। আমি য'ত আহিছোঁ ফুৰিবলৈ পায়ে গ'লোঁ আৰু সোমাই লওঁ, তাৰপৰা লগ পাই আছোঁ তাত। চ' এতিয়া আহি পাই গ'লোঁ, ভিতৰত বহিছোঁ আৰু এয়া চাওক চফ কোনে দিছে। টিকলাটোৱে চফ দিছে, তাক চফ দিব লাগে। এয়া তাৰপৰা অকণমান চফ লৈছোঁ আৰু সি নিজেও চফ খাই লৈছে আমাক দি মেলি। তাৰপিছত এতিয়া আমি চাহ খাইছোঁ। চাহৰ লগত দেখিছেনে কিমানবোৰ নাস্তা আছে। এতিয়া ধুনীয়াকৈ চাহটো খাই লওঁ আৰু এইফালে দেখাই দিছোঁ মানুহবোৰ কোন কোন বহি আছে। এয়া বাবলি মাহী আৰু এইফালে আৰফিনা মাহী। বাবলি মাহী আৰফিনা মাহী ঘৰলৈ আহিছে, সেইটো কাৰণে আমি আজি ইয়ালৈ আহিলোঁ। কাৰণ মানে খালী লাগে নহ'লে, বুটলানী আৰু নেনাসকলে থাকে ন। এতিয়া তাহাঁতি যে আছে মানে বহুত ভাল লাগিলে সেইদিনাখন গৈ, মানে বহুত বেছি ভাল লাগিলে। আগতে অহা নিচিনা লাগিলে, আগতে যেতিয়া আমি যাওঁ চব থাকে কিমান ভাল লাগে তেনেকুৱা লাগিলে। এয়া পিংকি মাহীয়েও খাই আছে চাহ পানী, লগতে ময়ো খাই আছোঁ। আৰু এয়া বাবলি মাহীয়ে বনাই আনিছে আৰু আৰফিনা মাহীয়েও বনাই আনিছে। এইটো পিঠা আৰু কেক বাবলি মাহীয়ে বনাই আনিছে আৰু লগতে নিমকি আৰু পিঠা সেয়া আৰফিনা মাহীয়ে বনাই আনিছে। তো সেয়াকৈ কৈ আছে কোনে কি বনাই আনিছে আৰু মই চব টেষ্ট কৰি আছোঁ। ধুনীয়াকৈ বনাইছে আৰু ঘৰুৱা বস্তুবোৰ খাই এনেও ভাল লাগে। আৰু এইফালে খজুৰ বনাইছে বুতুলি নানিয়ে, তেওঁ আকৌ একো নাই বনাই ভাবিব যে, সেইটো কাৰণে দেখাই দিছোঁ। বেটি নামটো কৈ দিয়াচোন। নমস্কাৰ, মই হাফছা আহমেদ। কোন ক্লাছত পঢ়িছা? স্কুল? জাতীয় বিদ্যালয় হাতীবাগ। অঁ, ফোনটো থৈ বুলি কথা পাতা আকৌ, এইফালে চাই কথা পাতা, লাজ কৰিছে। আৰু কেতিয়া আহিলা তুমি কৈ দিয়া? আৰু বছৰেকীয়া পৰীক্ষা দিহে আহিব পাৰিবা। বছৰেকীয়া পৰীক্ষা দিহে আহিব পাৰিবা। এতিয়া কালি আহিলা? আমাৰ নাচিনা ব্লগটো লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। কথাটো শুনিব দেই, লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, চব কৰি দিব। তুমি আইচক্ৰীম চাবা নি? চাওঁ না, তাতকেইটা এবাৰ দেখাই দিয়া। আৰু এতিয়া ভাত খাবলৈ কাৰণে লৈছোঁ আমি। পোৱালীকেইটাকো বহাই লৈছোঁ, লগতে নেনাও বহিছে আৰু পিংকি মাহী, মই আৰু চুহা। মাহীহঁতে পিছতকৈ খাব, আমাক খাই ল'বলৈ দিছে। তো আমি এতিয়া খাই লওঁ ভাতটো। আহি গ'লোঁ ঘৰলৈ, তাৰপিছত টিউশ্যনো পঢ়াই উঠিলোঁ। আৰু এতিয়া আপোনালোকক দেখাম মই এখন বেডশ্বীট। এইখন মই মিছ'ত দিছিলোঁ অৰ্ডাৰ, মোৰ কাপোৰৰ লগত পূৰা মিলি গৈছে। ব্লেক এণ্ড হোৱাইট বেডশ্বীট ল'বলৈ বহুত দিনৰ মন গৈ আছিলে মোৰ। কাপোৰৰ লগত একেই মিলি গ'ল। এইখন হ'ল বেডশ্বীটখন, আৰু যেতিয়া পাৰিম তেতিয়া ভালকৈ দেখাম বাৰু। আৰু এইখন মিছ'ৰ পৰা লৈছোঁ, লগতে দুটা আহিছে পিলো কভাৰ। ভাল লাগিছে নাই? লাগিছে? আপোনালোকে কমেণ্ট কৰি জনাব ভাল লাগিছে নাই লগা।